সুপ্ৰভাত বন্ধুসকল, মই অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি ওলাইছো এটা নতুন ভিডিঅ'ৰ কাৰণে। মই আৰু মোৰ বন্ধু মুজাহিদ আমি দুয়ে যাম এতিয়া। প্ৰথমে মই এতিয়া যাম মুজাহিদ লগ কৰিম। মুজাহিদ এতিয়া মুজাহিদক লগ পালো। এতিয়া আজি ক'ত যাবা? নমস্কাৰ, আজি শনিবাৰ পুৱাই আমি ওলাইছো। আমি কৰ্মপুৰলৈ যাম। তাত এগৰাকী মহিলাই কেঁচুসাৰ আৰু কাঠফুলা খেতি কৰিছে। গতিকে এটা খুব লাভজনক ব্যৱসায়। এইটো কেনেকৈ কৰে, কিদৰে কৰে তাকে চাবলৈ যাম। থেংক ইউ। এতিয়া ওলাই ষ্টাৰ্ট দিওঁ। আমাৰ লগত ৰাজেশ আছে। NH37 এয়া আমাৰ ৰাজেশ, আমাৰ কেমেৰা ডিপাৰ্টমেণ্টৰ HOD। সেইটোকে গ্ৰাম্য অনুভূতি বুলি কৈছে, সৰল গ্ৰাম্য অনুভূতি। এতিয়া আমি পুণ্যকৰ বাইদেউৰ ঘৰলৈ গৈ আছো। বাইদেউৰ ঘৰলৈ যোৱা বাটটো অলপ পানী আছে, গতিকে জোতাটো খুলিব লাগিব। জোতা খুলি পানী পাৰ হৈ আমি আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিম। আৰু ভিডিঅ'টো বৰ মজা ভিডিঅ' হ'ব। এইটো নেচালেহে লোকচান হ'ব, চালেতো টোটেল প্ৰফিট হ'ব। জপং জোতা এযোৰ এতিয়া হাতত ললো। হাতত লৈ এতিয়া এই পানীৰ মাজত পানী আগবাঢ়িম এতিয়া। এটা ভিডিঅ'ৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া হৈছে। আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে। কেঁচুসাৰ ইংৰাজীত ভাৰ্মি কম্পোষ্ট বুলি কোৱা হয়। কেঁচুসাৰ হ'ল এবিধ জৈৱ সাৰ। ই কেঁচুৰ দ্বাৰা উৎপন্ন হয়। কেঁচুৱে মাটিত থকা বিভিন্ন জৈৱিক পদাৰ্থসমূহৰ পতন ঘটাই মাটিৰ উৰ্বৰতাৰ বাবে প্ৰয়োজনীয় উপাদান সৃষ্টি কৰে। এই উপাদানসমূহকে কেঁচুসাৰ বোলা হয়। কেঁচুসাৰ কেনেকৈ প্ৰস্তুতি কৰে এই বিষয়ে পুণ্যকৰ বাইদেৱে আমাক দেখুৱাব। এয়া পুণ্য বাইদেউ। নমস্কাৰ, মোৰ নাম শ্ৰী পুণ্য কোঁৱৰ। মোৰ ঘৰ কৰ্মপুৰ কাৰিগাঁৱত। মই 6 চনৰ পৰাই কেঁচুসাৰ লগত জড়িত হৈ আছোঁ। কেঁচুসাৰ কৰিবলৈ বেছি কষ্ট নাই। মানুহে কম পৰিমাণে কৰিবলৈ হ'লে মাছৰ কাননটো কৰিব লাগে। কেঁচুসাৰ কৰিবৰ কাৰণে গোবৰ, মেটেকা, কলগছ, পেলনীয়া জাবৰ জোঁথৰ, আমাৰ পাকঘৰত যিবিলাক শাক পাচলি বাকলি সেইবিলাক দিয়ে কেঁচুসাৰ প্ৰস্তুত কৰিব পাৰি। কেঁচুসাৰ প্ৰস্তুত কৰিবলৈ হ'লে এবিধ কেঁচু লাগিব। সেই কেঁচুবিধৰ নাম আইচিনিয়া ফটিদা। এতিয়া মই কেঁচুসাৰ প্ৰস্তুত কৰাৰ পৰা মই কেঁচুসাৰটো বিক্ৰী কৰোঁ। এতিয়া কেঁচুও বিক্ৰী কৰি আছোঁ। কেঁচুসাৰৰ কেজি 2000 টকা। আজি 4-5 বছৰ আগত, এতিয়া বাঢ়িছে যদিও মই নাজানো। মইতো 2000 টকাকেই বিকি আছোঁ। কিছু লোকক কমকৈও দিয়া হয়। আৰু কেঁচুসাৰৰ পৰা বহুত মানে লাভজনক খেতি এটা কেঁচুসাৰ। মই 20 টকাকৈ বিকিছোঁ। যদি নিবনুৱা যুৱক যুৱতীসকলে কৰে সেইটো বহুত ভাল কথা। আৰু আমি এটা কথা এতিয়া ভাবিব লাগিব যে আমি ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰি জৈৱিক সাৰ দি খেতি কৰিলে আমাৰ বেমাৰ আজাৰৰ পৰা বহুত হাত সাৰিম বুলি মই ভাবি কেঁচুবোৰ কিনিব লাগে নেকি? প্ৰথমে কিনি আনিছিলোঁ। কিমান দাম হ'ব? এইটো কেজি 2000 টকা। দাম আছে ন? দাম আছে। আমাৰ বিজ্ঞান কেন্দ্ৰৰ প্ৰিয়ংকা বাইদেউ বুলি কয়। তেওঁ প্ৰথমে অলপমান ফ্ৰীতে দিছিলে বাৰু। তাৰপিছত মোক সৰহকৈ প্ৰয়োজন হোৱাৰ কাৰণে আনিছিলোঁ। এতিয়া এটা টেংকিত কিমান দিব লাগে? এটা টেংকিত মই সেইটো হাতত 2 কেজিকে মেলিছিলোঁ। তাৰমানে 4000 টকা লাগে। খৰচা বুলিবলৈ সেইটোৱে, বাকী নিজৰ পৰিশ্ৰম আৰু। কিমান লাগে সৰহটো? 3 মাহ। কেঁচুটো যদি সৰহকৈ মেলে তেতিয়া মই সৰহকৈ প্ৰডাকশ্যনটো পটাপট হয়। কমকৈ মেলিলে দিন লাগিব। কেঁচুটোৱে খাই পেলাই এইটো মানে পায়খানা নহয় কি? যিটো পায়খানা। তাৰপৰা যিটো হয় কেঁচুৰ পৰা ইয়াতো এতিয়া টেংকিটো সেইটোৰ পৰা যিটো পানী ওলায় ভাৰ্মি ৱাছ কয়, সেইটো আকৌ পানীটো 40 টকা লিটাৰকৈ আমি দিছোঁ।
এইটো কি কামত আহে? সেইটো চব গছতে ফুলৰ পৰা ইত্যাদি কৰি দিব পাৰে। দিব পাৰে শাক পাচলি। তাৰপৰা বেঙেনা চেঙেনাবিলাক যে ভেঁকুৰ ধৰিব অ লাগে যে সেইবিলাকত ইয়াৰ আকৌ 1 লিটাৰ লগত 4 লিটাৰ পানী মিলাব লাগে। অ অ নিবলৈ আহিলে এতিয়া হেৰি আকৌ এইটো ধেমাজি জানে আজি কেইদিনমান আগত আপুনি কিমান 2000কে বিকে? বছৰিটো কেঁচুসাৰ বিক্ৰী কৰি 50-60 হাজাৰ টকা পোৱা যায়। হয়তো ভাল ধৰণে কৰিলে তাতকৈ বেছিকৈও পোৱা যাব। ধৰি লওক মই সিমান ইনকম কৰিছোঁ আৰু এইটো বহুত লাভজনকে খেতি আৰু মই ঘৰৰ পৰাও মোৰ নিয়েহি ধৰি লওক মই নিজেও বিকোংগৈ নি পেলানি